ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰে ভয়ংকৰ সংঘৰ্ষ ২২জন জোৱান শ্বহীদ এজন সন্তানহীন ৩২জন আহত ছত্তীশগড়ৰ অৰণ্যৰ ভিতৰত শনিবাৰে দুপৰীয়াৰ পৰাই আৰম্ভ হৈছিল নিৰাপত্তা বাহিনীৰ অভিযান CRPFৰ কোব্ৰা বাহিনী DRG আৰু STFে সমগ্ৰ অঞ্চল ঘেৰাও কৰি যৌথভাৱে চলাইছিল অভিযান সন্ধিয়ালৈকে চলিছিল গুলিয়াগুলি গুলিৰ শব্দ শেষ হোৱাৰ পিছতেই আৰম্ভ হয় তালাচী অভিযান আহত জোৱানসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় হতাহতসকলৰ সন্ধানত গুটি নিশাজুৰি চলে অভিযান নিৰাপত্তা বাহিনীৰ যৌথ আক্ৰমণত মাওবাদীৰো যথেষ্ট ক্ষতি সাধন হয় নিধন হয় মহিলাসহ তিনিটা মাওবাদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে मैं अभी कुछ कहना नहीं चाहता क्योंकि अभी सर्च ऑपरेशन चल रहा है मगर दोनों ओर का नुकसान हुआ है हमारे जवान शहीद हुए हैं मैं उन सभी जवानों को श्रद्धांजलि भी देता हूं और उनके परिवारजनों को और देश को इतना विश्वास दिलाना चाहता हूं कि जवानों ने अपना खून जो देश के लिए बहाया है वो व्यर्थ नहीं जाएगा हमारी लड़ाई और मजबूती के साथ और मक्कमता के साथ और तीव्रता के साथ इन नक्सलियों के खिलाफ चालू रहेगी हमारे जवान भी ज़बरदस्त मुकाबला किया है और जहाँ एक और हमको नुकसान हुआ है हमारे जवान शहीद हुए हैं वहीं नक्सलियों की भी छक्का छुड़ाने का काम हमारे जवानों ने किया है और बहुत बड़ी क्षति नक्सलियों का हुआ है मुझे जो जानकारी मिली 4 ट्रैक्टर में मंगाए थे जिसमें वो घायल और जो उनकी मृत्यु हुई उनको ले जाने के लिए শনিবাৰৰ এই ভয়ংকৰ সংঘৰ্ষত বাবলু ৰাভা নামৰ এজন জোৱানো শ্বহীদ হয় দুধনৈৰ দামৰাৰ ৰবীন্দ্ৰ ৰাভাৰ দ্বিতীয় পুত্ৰ বাবলু ৰাভাই 2010 চনত CRPFৰ কোব্ৰা বেটেলিয়নত ভৰ্তি হৈছিল বিবাহিত বাবলু ৰাভাৰ এগৰাকী 7 বছৰীয়া কন্যা সন্তানো আছে দেওবাৰে পুৱাই খবৰটো পোৱাৰ লগে লগে দুধনৈৰ বাসগৃহত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ছোৱালী এটা আছে ডিচেম্বৰ মাহত আহিছিলে এইবাৰে ডিচেম্বৰ মাহত আহিছিলে মৃত্যু খবৰতে যোৱাকালি 11টামান টাইমত গম পাইছোঁ মৃত্যুদেহ আজিতো নাহিব বুলি ক'লে অহাকালি আহিব বুলি ক'লে সেইটো কাৰণে আমাৰ ৰাইজে তাৰমানে কিছুমান বস্তু কাৰণ আমি প্ৰস্তুতি চলাইছোঁ যদিও আমি তাৰ আমাৰ ৰাইজৰ ফালৰ পৰা তাৰমানে অহাকালি কৰা হ'ল আমাৰ ৰাইজে সোমবাৰে পুৱা অসম পাবহি বীৰ জোৱানজনৰ নশ্বৰ দেহ তাৰ পিছতেই নিজ গাঁৱত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য ৰংজুলিৰ পৰা স্বপন কুমাৰ ৰাভাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম सबको अपना के रखता है अपनी हर धड़कन जब घर बनता है हेल्दी सीमेंट से अमृत सीमेंट सुनो अपने घर की धड़कन